নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ এই চেনেল প্ৰয়াসলৈ আমি কিছুদিনৰ পৰা আমেৰিকা আৰু ভাৰতৰ টেৰিফ যুদ্ধৰ কথা শুনি আহিছো কি হয় এই টেৰিফ কিমান শতাংশ লগোৱা হৈছে কি বস্তুৰ ওপৰত লগোৱা হৈছে ভাৰতে ইয়াৰ ওপৰত কি প্ৰতিক্ৰিয়া দিছে কি প্ৰভাৱ ই পেলাব পাৰে এই সকলোবোৰৰ ওপৰত আমি বিতংভাৱে আলোচনা কৰিম আহক আগবাঢ়ো বন্ধুসকল বিশ্বৰ ৰাজনীতিত কোনো স্থায়ী বন্ধু নাই আৰু কোনো স্থায়ী শত্ৰু নাই আন্তৰ্জাতিক ৰাজনীতিত দেশ এখনে নিজৰ স্বাৰ্থ আৰু হিতৰ কথা ভাবিহে সিদ্ধান্ত গ্ৰহণ কৰে সাধাৰণ ভাৱত ক'ব গ'লে টেৰিফ মানে হৈছে এটা টেক্স যিটো ইম্পৰ্ট কৰা বা আমদানি কৰা বস্তুৰ ওপৰত লগোৱা হয় আমেৰিকাই ভাৰতৰ ওপৰত বৰ্তমান 50% অৰ্থাৎ 50%তকৈ বেছি টেক্স লগাই দিছে কাৰণ তেওঁলোকে দৰ্শোৱা মতে ইয়াৰ কাৰণ হৈছে যে তেওঁলোকে নিজৰ ইন্ডাষ্ট্ৰীবোৰক বচাব বিচাৰিছে যেহেতু আমি তেওঁলোকৰ পৰা সামগ্ৰী কমকে কিনো আৰু তেওঁলোকক সামগ্ৰী বেছিকে বেচো গতিকে ট্ৰেড ডেফিচিট ভাৰত আৰু আমেৰিকাৰ মাজত বহুত বেছি হৈ আছে আৰু সেইবাবে তেওঁলোকে 25% অৰ্থাৎ 25% টেক্স লগাইছে আৰু যেহেতু আমি ৰাছিয়াৰ পৰা তেল কিনো ডিসকাউন্টেড প্ৰাইচত আৰু সেইবাবে তেওঁলোকে আৰু অত্যাধিক 25% টেক্স লগাই দিছে অৰ্থাৎ এটা টোটাল টেক্স হ'বগৈ 50% আমেৰিকাই ক'ব খোজে যে ভাৰতে যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ৰাছিয়াক ফান্ডিং কৰি আছে তাৰ জৰিয়তেহে ৰাছিয়াই অতদিনে ইউক্ৰেইনৰ সৈতে যুদ্ধ অব্যাহত ৰাখিব পাৰিছে কিন্তু এনেকুৱা হয় জানো সঁচা কাৰণবোৰ চাব গ'লে ইয়াতকৈ বহুত গভীৰ দ্বিতীয়টো কাৰণ হ'ল অপাৰেশ্যন সিন্দুৰৰ সময়ত আমেৰিকান প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পে টুইট কৰিছিলে যে তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতা কৰি সিজ ফায়াৰ কৰি আছে কিন্তু ভাৰতে সেই কথাটো বা সেই বাতৰিটো নাকচ কৰিলে গতিকে তাৰ কাৰণে প্ৰেসিডেন্ট ট্ৰাম্প অলপমান ৰুষ্ট হ'ল আৰু তেওঁ পাকিস্তানৰ লগ বেছিকৈ দিব ধৰিলে এতিয়া আহক এই গোটেই ঘটনাৱলীক বিতংভাৱে আলোচনা কৰো কাহিনীৰ সূত্ৰপাত ঘটিছিল আমেৰিকা আৰু চীনৰ টেৰিফ যুদ্ধৰ পৰা ইউএছ ডিউটিজ চাইনিজ গুডছৰ ওপৰত 145% লৈকে বঢ়াই দিয়াৰ কথা আছিল আৰু চাইনাৰ ৰিটেলিয়েশ্যনত গৈ 125% লৈকে বঢ়াই দিম বুলি কৈছিল গতিকে প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পে এখন এক্সিকিউটিভ অৰ্ডাৰত সাইন কৰি এই টেৰিফ যুদ্ধ বিৰতিক 90 দিনলৈকে বঢ়াই দিলে কিন্তু আমেৰিকা আৰু চীন দেশৰ যি এই টেৰিফ যুদ্ধ চলি আছে তাত ভাৰতৰনো কি সম্পৰ্ক আছে ওয়েষ্টৰ নেৰেটিভত ভাৰত হৈছে চীন +1 অৰ্থাৎ চীনৰ বাদে যদি কোনো দেশত বৃহৎ বজাৰ ডাঙৰ ম্যানুফেকচাৰিং হাব ৰিলায়েবল ওয়াৰ্কপ্লেস আৰু চিপ লেবাৰ আছে তেন্তে সেইখন দেশ হৈছে ভাৰত গতিকে যি দুৱাৰ চীনে আমেৰিকাৰ বাবে বন্ধ কৰিব খুজিছে তেনেকুৱা এখন বৃহৎ বজাৰ আমেৰিকাই পাব কেৱল ভাৰতত সেইবাবে আমেৰিকাই বিচাৰে যে ভাৰতে নিজৰ বজাৰখন আমেৰিকাৰ বাবে মুকলি কৰি দিব লাগে সম্পূৰ্ণভাৱে বিশেষকৈ এগ্ৰিকালচাৰ ফিচাৰী আৰু ডেইৰী বিজনেছত কিন্তু ভাৰতে এই প্ৰস্তাৱ নাকচ কৰিলে কিয় বাৰু ভাৰত আৰু আমেৰিকা বা মোদী আৰু ট্ৰাম্প এসময়ত ভাল বন্ধু আছিল 2019 চনৰ টেক্সাছৰ হাউডি মোদী ইভেন্ট আৰু 2020 চনৰ আহমেদাবাদৰ নমস্তে ট্ৰাম্প ৰোড শ্ব' আপোনালোকৰ চাগে মনতেই আছে য'ত লাখ লাখ লোকৰ সমাগম হৈছিল তেন্তে এই বন্ধুত্বৰ ফাট মেলিল কেনেকৈ ইয়াৰ মূলতে কাৰণ দুটা এটাটো ভাৰতে আমেৰিকাৰ বাবে কৃষিৰ বজাৰখন খুলিবলৈ অস্বীকাৰ কৰিলে আৰু দ্বিতীয়তে যি অপাৰেশ্যন সিন্দুৰৰ সময়ত ট্ৰাম্পে মধ্যস্থতা কৰাৰ কথাটো ভাৰতে খণ্ডন কৰাৰ বাবে ট্ৰাম্পৰ খং উঠিল কিয়নো তেওঁ ভাবি আছিল যে ইয়াৰ জৰিয়তে তেওঁ নিজকে গ্লোবেল পিস মেডিয়েটৰ সজাই নোবেল পিস প্ৰাইজ বঁটা দাবী কৰিব পাৰিব কিয়নো ইতিমধ্যে আমেৰিকাৰ 4জন প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে নোবেল পিস প্ৰাইজ পাইছিল প্ৰথমজন হৈছে থিওডৰ ৰুজভেল্ট যিয়ে 1906 চনত নোবেল বঁটা পাইছিল আৰু দ্বিতীয়জন হৈছে আপোনাৰ উড্ৰ উইলছন যিয়ে 1919 চনত পাইছিল তৃতীয়জন হৈছে আপোনাৰ জিমি কাৰ্টাৰ যিয়ে প্ৰেসিডেন্সিৰ পিছত পাইছিল 2002 চনত আৰু চতুৰ্থজন হৈছে আপোনাৰ বাৰাক ওবামা যিয়ে 2009 চনত পাইছিল আৰু ট্ৰাম্পে নিজকে পঞ্চমজন নোবেল বঁটা বিজয়ী ৰাষ্ট্ৰপতি হিচাপে বনোৱাৰ আশা পুহি ৰাখিছে তাতে আমেৰিকাৰ ভৰিছেলেকা পাকিস্তানে ট্ৰাম্পৰ এই আশাক মুকলিকৈ সমৰ্থন জনাই আহিছে কিন্তু তেখেতে তেওঁৰ এই আশা পূৰণ নহব যেন দেখি ভাৰতৰ ওপৰত 50% লৈকে টেক্স লগালে প্ৰথম 7 আগষ্টৰ পৰা 25% টেক্স লগালে আৰু পিছত যেতিয়া ৰাছিয়ান অয়েল আমি ক্ৰয় কৰি আছো সেই কাৰণেও আৰু এডিশনাল 25% টেক্স লগালে এতিয়া জানো আহক কি প্ৰডাক্টছৰ ওপৰত তেওঁলোকে টেৰিফ বৃদ্ধি কৰিছে
বৃদ্ধি কৰিছে আপোনাৰ জেমছ এণ্ড জুৱেলাৰিজত, এপাৰেলছ মানে কাপোৰ আদিত, লেডাৰ্ছ চামৰাৰ প্ৰডাক্টছৰ ওপৰত, কেমিকেলছ আদিত, আৰু ৰেহাই দিয়া হৈছে আপোনাৰ ফাৰ্মাচিউটিকেল প্ৰডাক্টছৰ ওপৰত যেনে আপোনাৰ দৰৱ আদিত, ছেমিকণ্ডাক্টৰ ইলেক্ট্ৰনিক্স প্ৰডাক্টছ যেনে মোবাইল আদিত, আৰু আপোনাৰ অটোমোবাইল পাৰ্টছ, গাড়ী পাৰ্টছ, ষ্টীল এলুমিনিয়াম আদিতো ৰেহাই দিয়া হৈছে। এই সকলোবোৰৰ পিছতো আমেৰিকাৰ প্ৰধান দাবীসমূহনো কি? প্ৰথমটো হৈছে যে ভাৰতে নিজৰ কৃষিৰ বজাৰখন আমেৰিকাৰ বাবে সম্পূৰ্ণৰূপে খুলি দিব লাগে। দ্বিতীয়টো হৈছে যে ৰাছিয়াৰ লগত ডিফেন্স ডিলবোৰ কম কৰিব লাগে আৰু তেল ক্ৰয় কৰাটো একেবাৰে বন্ধ কৰিব লাগে। তৃতীয়টো হৈছে যে ভাৰতে চীনৰ বিপক্ষে গৈ কোৱাড গ্ৰুপত আছে আমেৰিকাৰ লগত। কোৱাডত আপোনাৰ জাপান, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়া আছে, আৰু চাইনাৰ লগত থাকি ব্ৰিক্স আৰু SCO চাংঘাই কৰ্পৰেশ্যন অৰ্গেনাইজেশ্যন গ্ৰুপতো আছে। আৰু চতুৰ্থতে হৈছে যে ভাৰতে আমেৰিকাৰ এজেণ্ডাবোৰক আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ছাপোৰ্ট কৰিব লাগে। কিন্তু ভাৰতৰ নীতিও স্পষ্ট যে ইণ্ডিয়া ফাৰ্ষ্ট। যি দেশেই নহওক, আমেৰিকা, ৰাছিয়া বা চীন, ভাৰতে নিজ দেশৰ হিত আৰু স্বাৰ্থৰ ভিত্তিতহে সম্বন্ধ স্থাপন কৰিব। বাকী ক্ষেত্ৰত কিছু কনচিডাৰ কৰিব পাৰিলেও ভাৰতে নিজৰ কৃষি খণ্ডৰ দুৱাৰ বিদেশী কোম্পানীৰ বাবে খুলি দিব নোৱাৰে, কিয়নো এনেকুৱা কৰিব গ'লে দেশৰ আভ্যন্তৰীণ সন্তুলনত ব্যাঘাত জন্মিব। আমেৰিকাৰ বৃহৎ এগ্ৰি বিজনেছ কোম্পানীসমূহ যেনে কাৰ্গিল, ADM, বাঞ্জি, CHS এইবোৰ যদি ভাৰতলৈ আহে, তেতিয়াহ'লে ভাৰতৰ ক্ষুদ্ৰ কোম্পানীবোৰে ইহঁতৰ লগত প্ৰতিযোগিতা কৰিব লাগিব। আমেৰিকাৰ কৃষকৰ বাবে খেতি হৈছে এটি ব্যৱসায়। আমাৰ দেশৰ 65% লোকেই কৃষি কাৰ্যৰ সৈতে জড়িত, আৰু তাৰ বহু সংখ্যকেই কেৱল পেটে ভাতে খাই চলিবলৈহে কৃষি কাৰ্য কৰে। তাৰ কৃষকৰ ঠাইত বহু পৰিমাণে মাটি থাকে, কিন্তু আমাৰ কৃষকৰ হাতত 1 হেক্টৰতকৈ কম মাটি আছে, মানে 7.5 বিঘাতকৈ কম মাটি। আৰু আমাৰ 86% ফাৰ্মাৰ্ছ স্মল এণ্ড মাৰ্জিনেল কেটেগৰীত আহে। আমেৰিকাৰ নিজৰ কৃষকক বচাবলৈ গৈ আমাৰ কৃষকৰ জীৱিকাৰ সৈতে হেতালি খেলিবতো দিব নোৱাৰি। এই ইংৰাজসকল আগতেও বিশ্বাসযোগ্য নাছিল আৰু এতিয়াও তেওঁলোকক বিশ্বাস কৰিব নোৱাৰি। 1965 চনৰ পৰা 67 চনৰ ভিতৰত যেতিয়া ভাৰতত খুবেই খৰাং পৰিছিল, তেতিয়া আমেৰিকাই নিজৰ PL-480 প্ৰগ্ৰামৰ জৰিয়তে ভাৰতক কিছু পৰিমাণে খাদ্য যোগান ধৰিছিল। ঠিক সেই সময়তে আমেৰিকাই ভিয়েটনামৰ সৈতে কৰা যুদ্ধত আমেৰিকাই যি বম্বিং কৰিছিল, বম পেলাইছিল, তাৰ সমালোচনা কৰিলে সেই সময়ৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়াই। আৰু ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়েও সেই সময়ত আমেৰিকাত গৈ তেওঁলোকৰ ভিয়েটনাম পলিচিক প্ৰশংসা কৰাৰ পৰা বিৰত থাকিল, আৰু সেয়েহে আমেৰিকাই তাতেই ৰুষ্ট হয় তেওঁলোকৰ PL-480 প্ৰগ্ৰামকেই বন্ধ কৰি দিলে। এই স্কিমটোৰ অধীনত তেতিয়া ভাৰতক প্ৰয়োজনীয় 5 ভাগৰ 1 ভাগ ঘেঁহু আমেৰিকাই যোগান ধৰি আহিছিল। কিন্তু ঘপককৈ স্কিমটো বন্ধ কৰি দিয়াত ভাৰত কিছু সমস্যাৰ সন্মুখীন হৈছিল। তাৰপিছত ভাৰতে গ্ৰীণ ৰিভলিউশ্যন অৰ্থাৎ সেউজ বিপ্লৱৰ জৰিয়তে এই সমস্যাবোৰৰ ওৰ পেলালে। ব্ৰিটিছে ভাৰতক দমন কৰি ৰাখিব নোৱাৰিলে, আমেৰিকা আগতেও বিফল হৈছিল, আৰু এইবাৰো ভাৰতে নিজৰ পথ নিজে বিচাৰি উলিয়াবই। এইবাৰ তেওঁলোকে বিচাৰি আছে যে আমাৰ ডেইৰী বিজনেছ অৰ্থাৎ গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীবোৰৰ বজাৰ তেওঁলোকৰ বাবে মুকলি কৰি দিয়াটো। কিন্তু তেওঁলোকে আমাৰ গাখীৰ পিয়ৰ বুলিও বা বিশুদ্ধ বুলিও নাভাবে। তেওঁলোকে কয় যে আমাৰ গাই গৰুৰ ভিতৰত কিছুমান বেমাৰ আছে আৰু সেইবাবে আমাৰ গাখীৰ বিশুদ্ধ নহয়। কিন্তু ভাৰতেও তেওঁলোকৰ গাখীৰক ভেজিটেৰিয়ান মিল্ক হিচাপে নাভাবে, কিয়নো তেওঁলোকে তেওঁলোকৰ গাই গৰুক নন ভেজ ইনগ্ৰিডিয়েণ্টছ কিছুমান খুৱায়। সেইবাবে ভাৰতৰ নিৰামিষভোজী লোকসকলে আমেৰিকাৰ গাখীৰ বা দুগ্ধজাত সামগ্ৰীসমূহক ক্ৰয় কৰিব বা গ্ৰহণ কৰিবই টান পাব। তথাপিও তাক পাউডাৰ বা অন্য কিবা ৰূপত বিক্ৰী কৰিম বুলি তেওঁলোকে ভাৰতৰ ডেইৰী ব্যৱসায়তো সোমাবৰ চেষ্টা কৰি আছে। মাকৈ, সয়াবিন, ঘেঁহু, ইথানলৰ টেৰিফ কাটছ এতিয়াও ডিছকাশ্যনৰ বাহিৰত আছে। নিউ দিল্লীয়ে হিষ্টৰিকেলি এগ্ৰিকালচাৰেল ছেক্টৰটোক ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ পৰা বাহিৰত ৰাখিছে। ভাৰতৰ থলুৱা যান বাহন নিৰ্মাতা, ফাৰ্মা কোম্পানীজ আৰু স্মল ইণ্ডাষ্ট্ৰিজবোৰে ভাৰত চৰকাৰক আপিল কৰিছে যে যদিও ভাৰতৰ বজাৰখন বিদেশী কোম্পানীবোৰৰ বাবে খুলি দিয়ে, তেতিয়াও যাতে ক্ৰমান্বয়ে খুলি দিয়ে, যাতে বাহিৰৰ পৰা আমদানি কৰা বস্তুবোৰে ভাৰতৰ আভ্যন্তৰীণ বজাৰখন একেবাৰতে বেয়া কৰি নেপেলায়। যেতিয়া ট্ৰাম্পে দেখিলে যে ভাৰতক কোনো পিনৰ পৰা সন্মান কৰিব পৰা নাই, তেতিয়া তেওঁ ৰাছিয়া আৰু ভাৰতৰ অৰ্থব্যৱস্থাক মৃত অৰ্থব্যৱস্থা মানে ডেড ইকনমি বুলি ঘোষণা কৰিলে।
কিন্তু ভাৰতৰ অৰ্থব্যৱস্থা মৃত হয় জানো? ৰেকৰ্ডেটো তাৰ উল্টাটোহে কয়। ভাৰতে কনষ্টেণ্টলি গ্ৰ' কৰি আছে উইথ 6.3 to 6.8% গ্ৰথ ৰেট। নমিনেল GDPৰ ফালৰ পৰা চাব গ'লে ভাৰত 4th লাৰ্জেষ্ট ইকনমি হয়, আৰু পাৰ্চেজিং পাৱাৰ পেৰিটিৰ ফালৰ পৰা চাব গ'লে ভাৰত 3rd লাৰ্জেষ্ট ইকনমি হয়। আমেৰিকাৰ সৈতে টেৰিফ যুদ্ধত ভাৰত অকলে নহয়। আমেৰিকাই যাৰ ওপৰত যেনেকৈ মন গৈছে সকলোৰে ওপৰত টেৰিফ লগাইছে। লাগিলে জাপান হওক, ইউৰোপিয়ান ইউনিয়ন হওক, চাইনা হওক, ব্ৰাজিল হওক, আৰু সেইবাবে বাকী দেশসমূহৰ মাজত বন্ধুত্ব বাঢ়িও গৈছে। আগতকৈ আমাৰ বন্ধুত্ব চীনৰ লগত আৰু ব্ৰাজিলৰ লগত বাঢ়িছেহে। ব্ৰাজিলৰ লগত ভাৰতে G20 আৰু ব্ৰিক্স গ্ৰুপতো একেলগে কাম কৰি আছে। চীন, ৰাছিয়া আদিৰ লগত SCO সামিটতো ভাৰত একেলগে কাম কৰি আছে। এয়া কেৱল ৰাজনীতি নহয়, এয়া গ্লোবেল সাউথ এলায়েন্স, য'ত উন্নয়নশীল দেশসমূহে একেলগে একে সুৰত আগবাঢ়ি যোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। এইখিনিতে এটা ইণ্টাৰেষ্টিং ঘটনা। ইউৰোপিয়ান ইউনিয়নে ভাৰতৰ নেয়াৰা এনাৰ্জিৰ ওপৰত চেংচন লগাই দিলে। নেয়াৰা এনাৰ্জিৰ ঠাইত ৰাছিয়াৰো ষ্টেক আছে, মানে শ্বেয়াৰ আছে। আৰু এতিয়া নেয়াৰা এনাৰ্জিয়ে যিহেতু নিজৰ তেল ইউৰোপলৈ বিক্ৰী কৰিব নোৱাৰে, গতিকে ৰাছিয়াই চাইনাৰ লগত কথা পাতি সেই তেল চাইনাক বিক্ৰী কৰাই দিলে। ব্লুমবাৰ্গৰ ৰিপৰ্ট অনুসৰি 2021 চনৰ পিছত পোনপ্ৰথমবাৰৰ বাবে ভাৰতে চীন দেশলৈ তেল ৰপ্তানি কৰিছে। ডোনাল্ড ট্ৰাম্প বৰ্তমান অসহায় অৱস্থাত। চীনৰ লগত টেৰিফ বৃদ্ধি কৰিব পৰা নাই, ভাৰতে তেওঁলোকৰ কথা শুনা নাই। এলাস্কাত ৰাছিয়াৰ লগত যি পাৰ্চুইট অফ পিচ নামেৰে শান্তি প্ৰস্তাৱ লৈ বৈঠক বহাইছিল, তাতো তেওঁ কোনো ভাল ফলাফল লাভ কৰিব নোৱাৰিলে। গতিকে ৰাছিয়াৰ ওপৰত প্ৰেছাৰ বঢ়াবলৈ তেওঁলোকে ভাৰতৰ ওপৰত প্ৰেছাৰ বঢ়াই যাব চেষ্টা কৰি আছে। কিন্তু চীন আৰু ভাৰতৰ এটাই উত্তৰ যে যদি তোমাৰ কথা কোনোবাই শুনা নাই তেন্তে সেইটো তোমাৰ সমস্যা। আমি সেইটোৱে কৰিম যিটো আমাৰ দেশৰ স্বাৰ্থত থাকিব, আমাৰ দেশৰ হিতত থাকিব। আৰু সেইবাবে আমেৰিকাই এইবাৰ পাকিস্তানৰ লগ দিছে। যোৱা 2 মাহত দুবাৰকৈ পাকিস্তানৰ আৰ্মি চিফ আসিম মুনিৰক আমেৰিকালৈ মাতিলে, আৰু তেওঁ তাৰ পৰাই কথাৰ ভমকত ভাৰতক নিউক্লিয়াৰ ধমকি দিছে। আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফেও ইণ্ডাছ ৱাটাৰ টিটিক লৈ হয় হাল্লা কৰিয়ে আছিল। সেইখিনি সময়তে নেদাৰলেণ্ড স্থিত পাৰ্মানেণ্ট কোৰ্ট অফ আৰ্বিট্ৰেশ্যনেও ইণ্ডাছ ৱাটাৰ টিটিক লৈ ৰায়দান পাকিস্তানৰ পক্ষে দিলে, কিন্তু ভাৰতে সেই ৰায়দানক মানিবলৈ অস্বীকাৰ কৰিলে। যোৱা বছৰ 7 অক্টোবৰত বাংলাদেশত হামাছ লিডাৰ্ছ, পাকিস্তানী ৰেডিকেলছ আৰু বাংলাদেশী ইছলামিক ফাণ্ডামেণ্টেলিষ্টৰ মাজত এখন বৈঠক হৈছিল, যাক কোৰ্ডিনেট কৰিছিল ISI আৰু অৰ্গেনাইজ কৰিছিল আল মাৰ্কাজুল ইছলামিক গ্ৰুপে, যাৰ উদ্দেশ্য আছিল অসম তথা নৰ্থ ইষ্ট ইণ্ডিয়াত জিহাদিষ্ট আইডিঅলজি লৈ পেলাই টেৰৰ এক্টিভিটিজবোৰক প্ৰমোট কৰা। আৰু এইবোৰে দেখায় যে বাহিৰৰ চাপ আৰু ভিতৰত ডিষ্টাৰবেন্স ক্ৰিয়েট কৰাৰ প্ৰচেষ্টা চলি আছে। বন্ধুসকল, আপোনালোকৰ কিছুদিন আগতে শ্ৰীলংকা, বাংলাদেশ, পাকিস্তানত যি চৰকাৰ সলনি হৈছিল বা যি ধৰণে সলনি কৰা হৈছিল সেয়া হয়তো মনত আছে। এনেকুৱা লাগে যে ভাৰততো যেন তাৰেই প্ৰচেষ্টা চলি আছে। প্ৰধান বিৰোধী দলে এইবাৰ সঘনাই গণ আন্দোলন কৰাৰ চেষ্টা চলাই আহিছে, যেনে এইবাৰ ভোট চুৰি এলিগেশ্যনক লৈ ঠায়ে ঠায়ে কৰা গণ আন্দোলন। শাসকীয় দলে ক্লেৰিফিকেশ্যন দি ইয়াৰ বিৰোধিতা কৰি আহিছে। আমি এইটো ক'ব খোজা নাই যে ভোট চুৰিৰ দৰে এলিগেশ্যনৰ উচিত তদন্ত হ'ব নালাগে, নিশ্চয় হ'ব লাগে। কিন্তু এনে সময়ত য'ত বিকশিত দেশসমূহে ভাৰতৰ ওপৰত ইমান বেছি প্ৰেছাৰাইজ কৰি আহিছে, তেনে সময়ত প্ৰত্যেকজন ভাৰতীয়ই একজোট হৈ একেলগে থিয় দিয়া উচিত। পক্ষ বিপক্ষৰ ৰাজনীতিত বহুতো সাধাৰণ লোক, ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰ হকে বিহকে সোমাই পৰিছে। কিন্তু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ক্লেৰিফিকেশ্যন ষ্টেটমেণ্টৰ পিছত বহুতেই নিজৰ মন্তব্য হয় ডিলিট কৰিছে, এডিট কৰিছে, আৰু কিছুৱে সাহস দেখাই পেলাই ক্ষমাও খুজিছে। এনে সময়ত আমি প্ৰত্যেকজন ভাৰতীয় নাগৰিকেই একজোট হৈ বহিৰাগত শক্তিৰ বিপক্ষে থিয় দিয়া উচিত। আমি প্ৰত্যেকজন ভাৰতীয়ই এইটো মনত ৰখা উচিত যে ৰাষ্ট্ৰীয় স্বাৰ্থ সকলোৰে ঊৰ্ধত। আৰু বন্ধুসকল, আন্তৰ্জাতিক ৰাজনীতিত সকলো দেশেই নিজৰ হিতৰ স্বাৰ্থতহে কাম কৰে। আমেৰিকাৰ এই টেৰিফৰ ফলত ভাৰতলৈ কিছু চেলেঞ্জেছ, কিছু বাধা আহিব, কিন্তু ভাৰতে এই বাধাবোৰক সুযোগলৈ ৰূপান্তৰিত কৰিবৰ বাবে সম্পূৰ্ণৰূপে সক্ষম। আমি এইটো মনত ৰখা উচিত যে ভাৰতক কোনেও কেতিয়াও আওকাণ কৰিব নোৱাৰে,
কিয়নো ভাৰত এখন কেৱল ডাঙৰ বজাৰেই নহয়, ভাৰতৰ আছে এক প্ৰাচীন সভ্যতা আৰু এক সোণালী ভৱিষ্যত। এনে ভৱিষ্যত যিয়ে সমগ্ৰ মানৱ জাতিক উন্নতিৰ শিখৰলৈ লৈ যাব পাৰিব। বন্ধুসকল, আজিৰ এই খণ্ডটি আমি ইয়াতেই সমাপ্ত কৰিছোঁ। আজিৰ এই উপস্থাপনটি চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। জয় আই অসম।